হাই ৰিংকি। হাই পিংকি। কি খবৰ? ভালেই, তোৰ? মোৰো ভালেই ৰ। কি কৰি আছা এতিয়া? ক্লাছ নাই না কিহাৰ? ক্লাছ নাই ৰ এতিয়া, ঘৰকে যাবাৰ। খবৰ পাতি ক? খবৰ ক'লোৱে দেখো, ভালেই দে। তোৰ খবৰ পাতি ক? বয়ফ্ৰেণ্ডৰ খবৰ কি? আছে দে আৰু চলি কিবাকে। তোৰ বয়ফ্ৰেণ্ডৰ খবৰ কি? মোৰ ব্ৰেকআপ হ'ল। কি কথা কয়? সেইদিনাকলৈকে দেখোন চলি আছিলি। ইটা নাই দে, সেইদিনাক লাগি আছিল আৰু ইটা নাই আৰু। কেয়ে তই ব্ৰেকআপ দিলি না সি ব্ৰেকআপ দিলাক? ব্ৰেকআপ দেং বুলি দে নাই কোনেও, ময়ো আধা তাৰো আধা, সেনা আনকে 100% হ'ল আৰু। কিয় হ'ল কচো ভালকে ক, ময়ো শুনো। কি ক'ম আৰু, বিশ্বাসে নকৰে মোক। মই বোলে ডাটা অন কৰি থলি, কাৰোবাৰ লগত বোলে হোৱাটছএপত SMS কৰি থাকোঁ, সেইগিলাখানে আৰু কাজিয়া, কি কবি। সেইগিলাক লৈ আৰু কি কাজিয়া লাগিলে? সেইগিলাই মই ডাটা অন কৰি কিয় থম, সেয়ে লাগছি আৰু। সেই লাগে বাদ দিলাক আৰু। তাতে আৰু কি লাগবা লগা আছে? সেইটো কাৰণতো বাদ দে নাই, এইটো কিবা বেলেগ কাৰণ আছে যিটো তই ক'ব খোজা নাই। নহয় তই ডাটা অন কৰি পেলাই কিবা চাই থকা হেন পাওঁ, সি SMS কৰিলে তই ৰিপ্লাই নিদা, নহ'লে কিবা বেলেগ কাৰণ যিটো তই মোক ক'ব খোজা নাই। নহয়, মই কিবা চাই থাকিলে ই SMS কৰি থাকিলে এনেকৈ নটিফিকেশ্যন কৰে, ৰিপ্লাই দিওঁ, কিন্তু তাৰ সেইটোতে খং উঠে। তে সিনকে ৰিপ্লাই দিলি তাৰ খং নুঠে, কাৰ খং উঠে? সিনকে ৰিপ্লাই দিলে মোৰো খং উঠব। মই যে কিবা কৰি থাকোঁ সেইগিলা মানে নাই, তাৰ খংটো আগত মানে। সি যদি তই সিনকে ৰিপ্লাই দিলা হয়, কেনে লাগিল হয় তোৰ? মোক কাহিনকে ৰিপ্লাই দিব, সি পাগলা হৈছে নেকি? তে তই কিয় দে তাক সিনকে ৰিপ্লাই? মই যে কিবা চাই আছোঁ। সিওতো কিবা কামত বিজি থাকবা পাৰে। তাৰ বিজিটো বিজি নহয় মানে, তোৰ বিজিটো বিজি আৰু। তই কিবা চালে একো নাই, সি কিবা চালে হাহাকাৰ লাগে। ইনকে প্ৰেম কৰি আছে তহঁতে, বা ইনকে আৰু ৰিলেশ্যন থাকব নেকি কাৰোবাৰ? কি কথা কয় তই? তে মই কি কৰিম এতিয়া, মোৰ দেখোন উপায় নাই। তই এতিয়া একো কৰিব নালাগে, তই তাক কল কৰ, কল কৰি পেলাই চব ক্লিয়াৰ কৰি দিয়া একেলগে, আৰু পিছক লাগে তই সেনে নকৰবি আৰু। কৰিম ৰ, ঘৰত যাই পেলাই কল। এতিয়া কি ঘৰত যাবি না? যাঙে যাওঁ। যতে আমাৰ তাক লাগি যোৱা একেলগে, আমাৰ তাত সোমাবি। তহঁতক আৰু কিয় যাং এনাই? নাই যাওঁ, ফুৰি আহিবি যাওঁ। দে হ'ব দে। ৰ উম মই মাক মাতো। মা, মা। ক। মিৰ্চি আহিছে, তাইক চাহ দেচোন। চাহ নাখাওঁ দে মই এনে আহিলোঁ। খাব দে মিৰ্চি, কিয় নাখাৱ চাহ আৰু? ফুৰি এনে আহিছোঁ এই মাতলাক দেখো, সেইকাৰণে আহিলোঁ। নাখাওঁ দে চাহ এতিয়া, পিছত খাম। এতিয়া ঘৰকে যাওঁ, দেৰিয়ে হ'ল। খাই যাব দে, এক কাপ চাহে, কিমান টাইম লাগে খাওঁতে। নাখাওঁ দে ঘূৰি এতিয়া, পিছত খাম বেলেগ দিনা। খাই যায়ে, খাই গেলে কি হ'ব? নাখাওঁ দে এতিয়া, পিছত খাম বেলেগ দিনা। খাই গেলে ভাল পালোঁ হয়। ঘূৰি আহিম দে পিছত আহি খাই যাম, আজি নাখাওঁ। দে যোৱা, দেৰিয়ে হ'ল, নাখাওঁ যদি সোনকালে যাওঁ। যাওঁ দে পিংকি, বাই। বাই। আপোনালোকে আৰু ক'ত যাই যাব ৰ'ব, চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব। কি চাই আছে, ছাবস্ক্ৰাইবটো কৰক। ছাবস্ক্ৰাইব কৰি থৈ যাওক একেলগে। আৰু ৰ'ব, ইয়াত পিংকিকে মিৰ্চি বুলি ধৰা হৈছে, আপোনালোকে আৰু ভুল নুবুজিব।